কৰবাত এজন মহৎ লোকৰ লেখা এটা পঢ়িছিলোঁ। সুখ আহি যেতিয়া আপোনাৰ দুৱাৰত টকৰ মাৰে, তেতিয়া মন কৰিব যে দুখ আপোনাৰ শয্যাত শুই আছে। প্ৰকৃততে মানুহৰ জীৱনলৈ সুখতকৈ দুখ আগতীয়াকৈ আহে, আৰু এই দুখৰ গৰ্ভতে জন্ম হয় সুখৰ। অৱশ্যে মানুহৰ জীৱনত সুখ নাইবা দুখ কোনোটোৱেই স্থায়ী নহয়। জীৱনত সুখৰ স্থিতি ডাৱৰৰ আৰু জোনাকৰ দৰে, দুখ যে প্ৰায়সংখ্যক মানুহৰ জীৱনৰ লগৰী, আৰু ইয়াক সাৱটিব লগা হয় অনিচ্ছা সত্ত্বেও। সেইবাবে বন্ধুসকল, অতিপাত সুখ নাইবা বুকু হুগা দুখতো অস্থিৰ নহ'ব। বন্ধুসকল, সুখ আৰু সৌভাগ্য যদি জীৱনলৈ আহে, তেতিয়া আপুনি আত্মহাৰা হৈ নিজৰ ভৱিষ্যতৰ কথা পাহৰি যোৱাটো ডাঙৰ মূৰ্খামি। কিয়নো সুখক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰাটোহে বুদ্ধিয়কৰ কাম। সুখ আৰু সৌভাগ্যক লৈ জীৱনটো উদযাপন কৰাৰ বাবে প্ৰতিদিনেই চেষ্টা কৰক। দীঘলীয়া কৰ্মব্যস্ততাৰ অন্তত পুৱা অকণমান জিৰণিৰ মুহূৰ্তত আপুনি যেতিয়া ক'ৰবালৈ ফুৰিব যাবৰ সময় পায়, প্ৰকৃতিৰ লগত অলপ মুহূৰ্ত কটাওক। আপুনি নিজকে সুখী বুলি ক'ব পাৰিব। আচলতে সুখ দুখ মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ চিন্তাধাৰাৰ ওপৰত সুখ বা দুখৰ এটা ৰিলেশ্যন থাকে, আৰু বহুত ব্যস্ততা হ'ব পাৰে প্ৰকৃত সুখৰ আধাৰ। গতিকে বন্ধুসকল, সুখ আৰু সৌভাগ্যক লৈ আত্মহাৰা নহ'ব।